নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ আৰু এটা নিযুক্তিৰ ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। ডিৰ ফালৰ পৰা আজি 7 তাৰিখ মাজৰাতি চতুৰ্থখন প্ৰভিজনেল মেৰিট লিষ্ট ডিৰ অফিচিয়েল ৱেবছাইটৰ জৰিয়তে প্ৰকাশ পাইছে। আপোনালোকে যদি এতিয়ালৈকে অফিচিয়েল ৱেবছাইট ভিজিট কৰা নাই, অফিচিয়েল ৱেবছাইট ভিজিট কৰি ডিৰ চতুৰ্থতম মেৰিট লিষ্ট প্ৰভিজনেল মেৰিট লিষ্ট আপোনালোকে ডাউনলোড কৰিব পাৰিব। যিসকলৰ নাম অন্তৰ্ভুক্ত হৈছে তেওঁলোকে অতি সোনকালে এপইণ্ট দিয়া হ'ব, যিহেতু খুব বেছি আৰু দুটামান প্ৰভিজনেল মেৰিট লিষ্ট ওলাব, যিহেতু 14 তাৰিখে এপইণ্ট দিয়াৰ কথা আছে। গতিকে ইয়াৰ হিচাপত খুব সম্ভৱ দুটা মেৰিট লিষ্ট ওলোৱাৰ পিছতে ফাইনেল মেৰিট লিষ্ট ওলাব। তো এতিয়ালৈকে যদি আপোনালোকে মেৰিট লিষ্টখন ডাউনলোড কৰা নাই, আপোনালোকে ডিৰ অফিচিয়েল ৱেবছাইটত গৈ মেৰিট লিষ্টটো ডাউনলোড কৰি নিজৰ নাম হৈছে অন্তৰ্ভুক্ত হৈছে নে নাই তেতিয়া আপোনালোকে চাই ল'ব পাৰিব। যদি অন্তৰ্ভুক্ত হৈছে তেতিয়াহ'লে আপোনালোকে অশেষ অভিনন্দন জ্ঞাপন কৰিছোঁ। লিষ্টত নাম অন্তৰ্ভুক্ত হোৱা মানে এপইণ্ট পোৱা, যে তাৰপিছত ভেৰিফিকেশ্যন হ'ব। ভেৰিফিকেশ্যনৰ পিছতে হয়তো আৰু এটা দুটা খুব সম্ভৱতঃ দুটা ওলোৱাৰ পিছতে পুনৰ মেৰিট লিষ্টখন ফাইনেল মেৰিট লিষ্ট প্ৰকাশ পাব। মেৰিট লিষ্ট প্ৰকাশ পোৱাৰ পিছতে আপোনালোকক এপইণ্ট দিয়াৰ কাৰ্যসূচী যিহেতু 14 তাৰিখৰ পৰা আৰম্ভ হ'ব। গতিকে আজিৰ ভিডিঅ'টোৰ জৰিয়তে এটা গুৰুত্বপূৰ্ণ ভিডিঅ' শ্বেয়াৰ কৰিলোঁ। ভিডিঅ'টো ভাল পালে নিশ্চয় এটা লাইক কৰিব।